আহোঁতে কিন্তু আমাৰ এইটোৰ দামটো বেছি ভাগৰি জুগৰি আহি পাই গলো ৰিভাৰ ফ্ৰণ্টত সো গাইস আমি পাই গলো আৰু আজি দিনটো বহুত বেছি দীঘলীয়া হৈ গৈছে হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল চুমুকৈ ভ্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি সানডে হয় আৰু 12 মে নাৰ্চেছ ডেও পৰিছে বাট আমাৰ কলেজত কালিয়ে নাৰ্চেছ ডে উদযাপন কৰিলোঁ আমি সো আপোনালোক সকলোকে নাৰ্চেছ ডেৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যোন নাৰ্চে মোৰ ভিডিঅ'টো চাই আছে তাৰপাছত আমি লগৰখিনিৰ লগত আজি মন্দিৰ আহিছোঁ তাকে বোলো আপোনালোককো পৰিৱেশটো অলপ দেখাওঁ বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান মই চুমু গগৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আমি আটাইকেইজনীয়া হোষ্টেলৰ পৰা ওলাই আহি পালোহি নাৰেংগী তিনিআলি হেল্ল' গাইজ মন্দিৰত আমি দিলোঁ দুটা একেলগে হাতা কৰি দিলোঁ আমি যিখন দোকানত বস্তু পাতি কিনি আছিলোঁ সেই দোকানখনত মই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে সোমাইছোঁ আৰু দেখিছোঁ যে সকলোবিলাক পূজাৰ প্ৰয়োজনীয় সামগ্ৰী আপোনালোকে ইয়াৰ পৰাই ক্ৰয় কৰিব পাৰিব যদি কোনোবা নাৰেংগীৰ মানুহে চাই আছে অকণমান সহায় হ'ব আৰু দেন মন্দিৰৰ কাৰণে মিঠাই দোকানৰ পৰা এয়া বুনিয়া লাৰু কিনি আমি পাই গ'লোহি আমাৰ গন্তব্যস্থান এয়া নুনমাটি তিনিআলিটোৰ মানে ব্ৰিজখন পাৰ হৈ পিনে আমি আটাইকেইজনী এতিয়া গৈ আছোঁ খোজকাঢ়ি সেইটো বেছি ডাঙৰ বেগ এটা লৈ যাব কৈছে আমি ৰিফাইনেৰী এইপিনে নুনমাটি সেইটো পাৰ হৈ পিনে আহি আছোঁ আৰু মন্দিৰটোলৈ বন্দনা আহিছে আমাৰ লগত ইয়ানি আহিছে তাৰপিছত এইপিনে ধৰিত্ৰী আৰু ভাস্বতী গৈ আছে আগত চ' পাই লগে তাৰপিছত আপোনালোকক মন্দিৰটো দেখাম ধুনীয়াকৈ কিন্তু মই সেই ইটো চাইডে নামি পিনে যাই বুলি ভাবিছিলোঁ কাৰণ ইফালেহে আছে ন গাড়ীচ আমি আহি পিনে পাই গ'লোহি এইফালে এণ্ট্ৰি কৰিব লাগে আহি পিনে আমি পাই গ'লোহি এতিয়া চিৰি বগাব লাগিব বহুতকেইটা চাকি ধূপ লৈ আহিছোঁ লেকে हम लोग आओ तुम কিন্তু আমি যদি ঠাণ্ডা দিন আহিলে পৰিৱেশটো ভাল নালাগিল হয় এতিয়া গৰম দিন কাৰণে ভাল লাগিলে না পুৰা চবফালে কৃষ্ণচূড়া ফুলি আছে দেৱত আৰু আজিকালি মানুহবোৰৰ ঘৰত ইমান নাথাকে আগতে খুব এনেকুৱা গেটৰ সন্মুখত ডাঙৰ দুডাল বন্ধৰ দিন এটা পালে ৰাতিপুৱাই মন্দিৰ ভাগলৈ যাবলৈ পালে মনটো কিবা এটা খুব ভাল লাগে ন এনেকুৱা দিনবিলাক প্ৰায় নাহে আমি কাৰণ কলেজৰ পৰা ছুটি নাপাওঁ আছে আৰু আজি ফাইনেলি আহিলোঁ এই মন্দিৰটোলৈ বহুত দিনৰ পৰা আহিম কৈ আছিলোঁ গাইছে আমি আহি পিনে পাই গ'লোঁ সেই মন্দিৰটো অলপ ভাগৰ লাগি গৈছে কাৰণ ওপৰলৈ বগাই আহিলোঁ ন এয়া ধুনীয়াকৈ আমি এতিয়া ভৰি হাতবিলাক ধুই লওঁ বুলি তাকে অলপ যিহেতু গৰমতো আহিছোঁ গাড়ী বগাই সেই ভৰি হাতখিনি আমি ধুনীয়াকৈ ধুই ল'লোঁ কি হ'ল বেছি ঠাণ্ডা এইখিনি কঁঠালখিনি দেখি চব্জি খাব ল কোচ মাটি তো লৈ যা অকলে পিনে ফুলৰ ঠাণ্ডা ফুল কি আছিল যিহেতু নতুন চাকি কিনি লৈ আহিছিলোঁ সেইকাৰণে অলপ ধুনীয়াকৈ এয়া পানীত তিয়াই লৈছোঁ তেতিয়া জ্বলাবলৈ ভাল হ'ব পৰিৱেশটো মোৰ বহুত বেছি ধুনীয়া লাগিছে এই ডালো না ছাতি ভৰাই লৈছোঁ বেগত
अच्छा लग रहा है ना इस कैमरा में वाह धुनिया লাগিছে সঁচাকৈ বহুত মন্দিৰ নামঘৰৰ পৰিৱেশবিলাক সঁচাই বৰ বেলেগ ভাল লগা এটা হিহৰণ জগাব পাৰে ন মনত তাতে ইয়া দবা শংখ মন্দিৰৰ টিলিঙাৰ শব্দবিলাক শুনিলে আৰু বেছি ভাল লাগি যায় মানে হেয়াই আহিলো আজি আমি আটাইকেইজনে মিলি পিনে সঁচাকৈ বহুত ভাল লাগিলে এয়া ধুনীয়াকৈ আমি চাকি বন্তি জ্বলাই ললো মন্দিৰৰ ভিতৰত তাৰপিছত আমি যে লৈ আহিছিলো বুনিয়া লাৰু তাতে দেউজনে অলপ ৰাখি পিনে আমাকো প্ৰসাদ হিচাপে তাকে খাবলৈ বুলি ঘূৰাই দিছে আৰু ইসেবা বহি আছে কৰবা লাগে খানালো আদা অলপ অলপ খা তো মিলো মিলো খাবি খাই দে কফি খাওয়া খাবি মারাম ভোক লাগতে না ফটো তোলা নিষেধ বাদ ফটো তো দিছো এক रील तो बनता है ना राइस তাকে গোটেইখিনি হৈ যোৱাৰ পিছত আমি দেখিছেই নহয় ফটো ভিডিঅ' তোলাত ব্যস্ত হৈ গ'লো আপোনালোকে অতি শীঘ্ৰে চাবলৈ পাব ভিডিঅ'বিলাক ইনষ্টাগ্ৰাম বা ইউটিউব সবতে মই বাৰু আপলোড কৰিম এনজয় কৰিলোঁ আৰু দিনটো সিহঁতৰ লগত বহুত দিনৰ মূৰত নহ'লে কলেজ লাইফৰ লগত ব্যস্ত থাকিব লাগে তাতে আমাৰ হস্পিটেল ডিউটিও আহি আছে নহয় আকৌ এটা হেক্টিক শিডিউল ষ্টাৰ্ট হৈ যাব সেইখিনিয়ে সময়খিনি খুব ধুনীয়াকৈ পাৰ কৰি মেলি আমি এতিয়া যাবলৈ ওলাইছোঁ 11 মান বজাত वाह गाइस मन रोड दा हमको उसे उल्टा किया था गरम रोडत पूरा टाइल्स की रंगा हो हैं দেখালো আপোনালোকক বাট ভিতৰত ইমান ফোন এলাউ নকৰে যে সেইকাৰণে ভিতৰখিনি দেখাব নোৱাৰিলো পৰিৱেশটো ইমান ধুনীয়া লাগছে নজিতা ফোন 2000 years later ধৰিবতো পাৰিছে চাগে ন মন্দিৰৰ পৰা বাহিৰে বাহিৰে মই কলে আহিলো এয়া দেখিছে নহয় মস্ত গৰম ৰ'দ তাতে ছাতি লৈ লৈ ঘূৰি ফুৰিছো ফেন্সি বজাৰৰ ভিৰৰ মাজত ফেন্সি বাকি মন্দিৰলৈ যে গৈছিলো ধৰিতি ভাসতিহঁতৰ লগত সিহঁত নাহিলে ফেন্সিলৈ মই বাকি কেইজনীমান লগৰ ছোৱালীৰ লগতহে এফানে আহিলো তাকে আমাৰ নুৰজিতাই কিবা কাপোৰ চাই আছে আমি অলপ কিবা কিবি বস্তু মানে কলেজৰ হওক বা ডিউটিৰে হওক কিনিবলৈ আছিলে তাকে এফানে এতিয়া গৈ আছো বেগ হাউচলৈ বুলি गाइस আমি বেগ হাউস গৈ আছো पता नहीं क्या खरीदेगा কম পইচা হাতত লৈ পিনে ফেন্সি বজাৰলৈ অহাতকে নহয় ভাল কিবা কিবি অলপ কিনি পিনে তাৰ পৰা আমি গুচি আহিলো মানে ইউটিউবত যাব দে আপন দোকান আৰু দোকানৰ চেল হ'ব দাদাৰ কিতাপৰ দোকানৰ পৰা কিতাপ ল'বলৈ আহিব নামটো কৈ দে বিদ্যা আমি কেনেয়াটো নপঢ়িলো থাৰ্ড ইয়াৰত এতিয়া পঢ়িম বুলি ভাবিছো পঢ়িম বুলি ভবা নাই No, লাগে যে আৰু এয়া একেবাৰে শেষ বুলিবলৈ নহয় বাৰু কিতাপৰ দোকানলৈ আহিছো আমাৰ অকমান কোৰ্ছৰে কিবা কিবি কিতাপ কিনিবলৈ আছিলে তাকে এইখন দোকান বিদ্যা সাগৰ পান বজাৰতে আছে ষ্টাৰবাক্সৰ অকনমান ওচৰতে তাতে আপোনালোকৰ সকলোবিলাক কোৰ্ছৰ এসেনশিয়াল বুকস পাব উপলব্ধ আছে আৰু মানে ये दादा ये अच्छा ये चेंज हो गया क्या আপুনি অসমীয়া জানে ন এইটো গ্ৰীন কালাৰ আছে এতিয়া সগে নতুন আহিছে নি বাৰু নতুন কালাৰ আজি দিনটো ইমান বেছি পানী পিয়া লাগিছে নহয় জুস আৰু ঠাণ্ডা পানী খুব বেছি খোৱা হৈছে কাৰণ আজি গৰমটো খুব বেছিকৈ পৰিছিলে এয়া এভানে একেবাৰে হেখৰটো আমাৰ ডেষ্টিনেশ্যনলৈ আহিলো মানে পাৰ্কত সোমাম বুলি কৈ আছিল ইহঁতি তাকে বোলো ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টলৈকে লৈ যাওঁ মই পিছে আগতে এবাৰ অহা দে ইয়ালে আপোনালোকক শৰ্ট ভিডিঅ'ত মই দেখাইছিলো ओ वाह मस्त बस ओ ये देखो रेड कलर का है गाइस আমি মাছ চাবলৈ পাই গলো মাছ পিছত বোলে মাৰিছে বোলে আমাক खराब होगा तुम्हारा मूड हेलो गाइस
গাইজ আমি ভাগৰি জুগৰি আহি পাই গ'লোঁ ৰিভাৰ ফ্ৰণ্টত আগতে মই আহিছোঁ তথাপিও আমাৰ বিকমায়ো বায়াৰ লগত আহিছোঁ দেখা যায় বায়া আহিব ইচ্ছা কৰিছে আৰু এফালে বিকমে আহিব ইচ্ছা কৰিছে তাত বহুত মাছ ওলাই আছে মোৰ ভৰি ধুব মন গৈছে তুমি পেৰকত চৰা হ'ব কৰেগা বস্তুবিলাকৰ ৰক্ষা কৰি আছোঁ বেয়া গৰম লাগিছে মোৰ क्या हाल हो रहा है बहुत और मैं नहीं निकाला तुम नहीं निकाला गाड़ी है आइसक्रीम सो गाइस हमें पाई गो गाइस हम लोग थक गया है बहुत बहुत एकदम बहुत बेया टुपनी धरिছে फाइनली আমি আমাৰ নাৰেংগী পালোহি পুৰা পাতপুৰি পাই আহি এতিয়া গৈ আছোঁ হোষ্টেলৰ অভিমুখে আৰু আজি দিনটো বহুত বেছি দীঘলীয়া হৈ গৈছে লম্বা আমাৰ কাৰণে বাই বাই চলো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব নাই আপুনি যদি ভাল পোৱা কামটো কৰি আছে বা লগত যদি আপোনাৰ ভাল লগা কিছুমান মানুহ থাকে তেন্তে দিনটো যিমান দীঘলীয়া হ'লেও হেঁপাহ নপলায় ন ঠিক তেনেদৰে আজিৰ দিনটো খুব ভাল লাগিলে সময়খিনি বহুত ধুনীয়াকৈ পাৰ হ'ল চ' আজিৰ ভিডিঅ'টো ময়ো ইমানতে সামৰণি মাৰিছোঁ হোষ্টেল পামগৈ আৰু কিবা এটা বজাৰ কৰি মেলি তেন্তে বাই বাই আজিলৈ